নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শনিবাৰে কৰিব পাৰে এটা ইচ্ছা পূৰণৰ উপায়। উপায়টো ৰাতি শোৱাৰ আগতে কৰিব আৰু আপোনাক লাগিব এটুকুৰা বগা কাগজৰ টুকুৰা আৰু নীলা ৰিফিলৰ বা ডট পেন কলম যিকোনো হ'লেই হ'ব। কাগজৰ টুকুৰাটোত এতিয়া আপুনি 3টা 8 লিখিব, 888 লিখিব আৰু তাৰ তলতে আপুনি আপোনাৰ নামটো লিখি দিব। এতিয়া আপুনি যিকোনো আপোনাৰ মনৰ ইচ্ছা এটা ভাবিব পাৰে আৰু সেই ইচ্ছাটো ভাবি আপুনি কাগজৰ টুকুৰাটো গাৰুৰ তলত লৈ শুই যাব আৰু এনেকৈ আপুনি এই কাগজৰ টুকুৰাটো 8 দিনৰ বাবে ৰাখিব, মানে পিছৰ শনিবাৰটোলৈকে গাৰুটোৰ তলতেই ৰাখিব বা গাৰু কভাৰৰ ভিতৰত ভৰাই ৰাখিব। সদায় এটা ইচ্ছাৰ কথাই ভাবিব আৰু আপুনি এই এসপ্তাহৰ ভিতৰতেই সপোনত দেখা পাব যে আপোনাৰ ইচ্ছাটো কিবা উপায়েৰে পূৰণ হৈছে আৰু এনেকৈ সপোন দেখাৰ পিছতে শীঘ্ৰেই আপোনাৰ মনৰ ইচ্ছাটো পূৰণ হ'ব। পিছৰ শনিবাৰটো সম্পূৰ্ণ হ'লে তাৰ পিছৰ যিটো দেওবাৰ আহিব, মানে পিছদিনা দেওবাৰে ৰাতিপুৱা এই কাগজৰ টুকুৰাটো আপুনি কোনো মাটিত পুতি দিব বা গছৰ গুৰিত দিব পাৰে বা ফুলৰ টাবতো দি দিব পাৰিব। দিয়াৰ পিছত ধন্যবাদ ইউনিভাৰ্ছ বুলি 3বাৰ ক'ব আৰু পুনৰ নতুন ইচ্ছালৈ এনেকৈ কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।